আজি ৰেচিপিটোৰ বাবে মই এইখিনি যোগাৰ কৰি লৈছোঁ। যোগাৰ কৰি এতিয়া কেৰাহীত তেল দিলোঁ। তেল দি মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি মই ফ্ৰাই কৰি হোৱাৰ পিছত মই এতিয়া মাংসখিনি মই অলপ ফ্ৰাই কৰি ল'ম। মাংসখিনি মই ফ্ৰাই কৰোঁতে মই নিমখ হালধি দিছিলোঁ। ভিডিঅ'ত দেখুওৱা নহ'ল, আপোনালোকে আপোনালোকৰ অনুযায়ী দি ল'ব। তাৰপিছত মই এতিয়া ইলাইচি, দালচেনি, লং, আদা নহৰু আৰু তেজপাত দি পিঁয়াজ দি লগতে মই আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অলপ মই ভাজিম। ভাজি হোৱাৰ পিছত মই এতিয়া বিলাহী দিলোঁ। বিলাহী দি এতিয়া অলপ মছলা দিছোঁ। মছলা দি মই নিমখো দিছিলোঁ। ঢাকন দি সিজাই হোৱাৰ পিছত মই এতিয়া মাংসখিনি মই দিলোঁ। মাংসখিনি দি আলুখিনি মই দি ল'ম। দি লোৱাৰ পিছত মই এতিয়া মছলা ব্যৱহাৰ কৰিম। আকৌ মছলা মই বেছি ব্যৱহাৰ কৰা নাই, কমকৈ কৰিছোঁ। আপোনালোকৰ অনুযায়ী আপোনালোকে মছলা কি দি ল'ব। তাৰপিছত মই এতিয়া আকৌ ভাজি মই ঢাকন দি ল'ম। ঢাকন দি হোৱাৰ পিছত মই এতিয়া পানী অলপ দি মই আকৌ সিজিবলৈ দিম। পানী দিলে এতিয়া মই বেছিকৈ পানী দি 5 মিনিটৰ কাৰণে ঢাকন দিম।